কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথত দেওবাৰে কোভিড ৰোগত 58গৰাকী ব্যক্তি আক্ৰান্ত হৈছে। মুঠ ৰোগীৰ সংখ্যা 2895 জনলৈ বৃদ্ধি হৈছে বিশ্বনাথত। আজি পুৱাৰ আনটো খবৰ হৈছে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক যোৱাকালি নিৰঞ্জন হাজৰিকাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 10,101 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আৰু আনটো খবৰ হৈছে কোভিড কেয়াৰ চেণ্টাৰৰ পৰা 2জন আছামী পলায়নৰ ঘটনা এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং স্থিত কোভিড কেয়াৰ চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা। নিহা চেণ্টাৰটোৰ খিৰিকী ভাঙি পলায়ন কৰে আছামী দুজনে। কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰা আছামী দুটা ক্ৰমে জন ইংটি আৰু বৰংকি টিমুং বুলি জানিব পৰা গৈছে। আৰু আজিৰ আনটো খবৰ হৈছে ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ নগৰৰ বাসিন্দা বিশিষ্ট সংস্কৃতি পণ্ডিত অৱসৰপ্ৰাপ্ত শিক্ষক অভিনেতা তথা খ্যাতনামা নাট্যকাৰ অৱনী শৰ্মাৰ শাস্ত্ৰী শনিবাৰে নিহা নিজ গৃহত উচ্চ ৰক্তচাপজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি তেওঁ উচ্চ ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে শিৱসাগৰৰ 2 নং হলগুৰিত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন মাতৃ। ত্ৰিদিশা নাথ নামৰ 5 বছৰীয়া কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ঘৰৰ চৌহদৰ পুখুৰীত উদ্ধাৰ কন্যা শিশুটিৰ মৃতদেহ। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী দায়িত্বত থকা জলসম্পদ বিভাগৰ মন্ত্ৰী সন্মানীয় শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাকালি প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ আইন শৃংখলা, কোভিড ৰোগীৰ চিকিৎসা, খাদ্য যোগান, ভেকচিন, জিলাখনৰ বান পৰিস্থিতিৰ বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক লগত লৈ পৰিস্থিতি পৰিদৰ্শন কৰে। পৰ্যালোচনা সভাখনত মাননীয় সংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, মাননীয় বিধায়কসকল অৰ্থাৎ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, পদ্ম হাজৰিকা ডাঙৰীয়া, ৰঞ্জিত দত্ত ডাঙৰীয়া, উৎপল বৰা ডাঙৰীয়া উপস্থিত থাকে। বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া তথা ভাৰতীয় জনতা যুৱ মৰ্চাই তেখেতক আদৰণি জনায় বুলি জানিব পৰা গৈছে। আজিৰ আনটো খবৰ হৈছে সন্ধান নাই 16th APBNৰ জোৱান ঋতু বৰাৰ। বিগত 4 দিন ধৰি সন্ধানহীন হৈ আছে জোৱানজন। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিল ঋতু বৰা। 20 দাই সক্ৰিয় গুলী, ইনচাৰ্জ ৰাইফলসহ নিখোজ জোৱানজন। কৰ্তব্যৰত অৱস্থাত হঠাৎ নোহোৱা হয় জোৱানজন। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম মিজোৰাম সীমান্তত পুনৰ সংঘাত। হাইলাকান্দিৰ গলাচেৰা গাঁৱত অগ্নি সংযোগ মিজো দুৰ্বৃত্তৰ। 3টাকৈ বাসগৃহত জ্বলাই দিলে মিজো দুৰ্বৃত্তই। আজি পুৱাৰে পৰা অসম আৰক্ষীৰ বৃহৎ দল সক্ৰিয় গাঁওখনত। আনটো খবৰ হৈছে সমাগত বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিভিন্ন ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাৱলীৰ প্ৰস্তুতি সন্দৰ্ভত বৃহৎভাৱে আলোচনা কৰিবৰ বাবে তথা বোকাখাট মহকুমাৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজৰ সবিশেষ খতিয়ান ল'বৰ বাবে বোকাখাট মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ কৃষি, পশুপালন ও পশু চিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাই দেওবাৰে বোকাখাট মহকুমাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়ববীয়াসকলৰ সৈতে এখনি জৰুৰী বৈঠকত মিলিত হয়। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সমাগত বাৰিষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঠাইসমূহ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৰ জামুগুৰিত ইতিমধ্যে কালৰূপ ধাৰণ কৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থলী দেওবাৰে দ্বিতীয়বাৰৰ বাবে পুনৰ পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ড্ৰাগছ বিৰোধী অভিযানক আদৰণি জনাইছে নগাঁও উকিল সন্থাই। নগাঁও উকিল সন্থাৰ সাধাৰণ সম্পাদক গিৰীশ চন্দ্ৰ বৰা আৰু সভাপতি পৰাণ গোহাঁয়ে এক বিজ্ঞপ্তিযোগে বিজেপিৰ নতুন চৰকাৰৰ ড্ৰাগছ বিৰোধী আদৰণি জনাই কয় যে চৰকাৰৰ এনে কঠোৰ পদক্ষেপে
পথভ্ৰষ্ট হোৱা নৱপ্ৰজন্মক সঠিক পথ দেখুৱাই দিয়াই নহয় সমাজখনকো এটা সুস্থিৰ কৰি তুলিব বুলি উল্লেখ কৰিছে। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নগাঁও আৰক্ষীত জোকাৰণি আটক হ'ল চামগুৰি থানাৰ ASI গিয়াছুদ্দিন আহমেদ। জুৱাৰীৰ পৰা উৎকোচ লৈ ধৃত আৰক্ষী সহকাৰী উপ পৰিদৰ্শক গিয়াছুদ্দিন আহমেদ 18,000 টকালৈ জুৱাৰীক এৰি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সহকাৰী উপ পৰিদৰ্শকগৰাকীক। আৰু আজিৰ শেষৰ খবৰটো হৈছে বছৰৰ প্ৰথমটো বানত প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। নিপকুৱে পৰ্যায়ক্ৰমে বান্ধৰ পানী এৰাত লখিমপুৰত হাহাকাৰ। পাৰ ভাঙিছে ৰঙা নদী, চট্ৰং আৰু পাগলাদিয়ায়ো। গহপুৰতো 10খনতকৈ গাঁও জলমগ্ন। বানৰ বাবেই খহিল ৰঙিয়া গোৰেছৰ সংযোগী পথৰ একাংশ।